হেল্ল' ফ্ৰেণ্ডছ, কবিতাছ ক্ৰিয়েশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ প্ৰতিজন অসমীয়াৰে প্ৰিয় চাটনি। সেয়ে আজি মই লৈ আহিছোঁ অতি সহজতে বনাব পৰা এবিধ চাটনি, বিলাহীৰ লগত ধনিয়া পাত। আহকচোন আমি এই চাটনিবিধ বনাওঁ। আশা কৰোঁ এই ভিডিঅ'টো চাই সকলোৱে ভাল পাব। তেতিয়াহ'লে ব'লক। এয়া মই চাটনি বনাবৰ বাবে গেছটো জ্বলাই ল'লোঁ আৰু শলা এডালৰ ভিতৰত দুটা বিলাহী এনেদৰে ভৰাই লৈ জুইত পুৰিলোঁ। আপোনালোকৰ ঘৰত যদি চৌকা বা জুইৰ ব্যৱস্থা আছে তেতিয়াহ'লে আপোনালোকে জুইটো পুৰি ল'ব পাৰে। এই বিলাহীৰ চাটনি খাবলৈ খুব সোৱাদ লগা হয়। এয়া মোৰ বিলাহী দুটা ইতিমধ্যে পুৰা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু বিলাহী দুটা সৰু চৰিয়া এটাত এনেদৰে উলিয়াই ল'লোঁ। এয়া শলাডালৰ পৰা মই বিলাহী দুটা উলিয়াই লৈছোঁ। গৰম হৈ আছে। এই চাটনি কিন্তু গৰমে গৰমেই বনাই খাব লাগিব। এতিয়া মই কটাৰী এখনেৰে বিলাহীকেইটা সৰু সৰু টুকুৰা কৰি ল'ম। এয়া মই বিলাহীকেইটা সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, কিয়নো যেতিয়া চাটনি বনোৱা জাৰটোত আমি বিলাহীকেইটা দি দিম তেতিয়া সোনকালে পিছা যাব। এয়া সৰু সৰুকৈ মই কাটি লৈছোঁ। আপোনালোকে বনাই খাব দেই, খাই পেলাই মোক কমেণ্ট কৰিব। এয়া মোৰ বিলাহীখিনি কটা হৈ গৈছে। এতিয়া মই ধনিয়া পাত এমুঠি ল'ম। এই ধনিয়া পাতখিনি মোৰ বাৰীৰে হয়। এইখিনি মই ভালদৰে ধুই চাফা কৰি লৈছোঁ আৰু ইয়াৰ লগত মই দিম কেইফুটামান নহৰু, লগতে 3টা পকা জলকীয়া, এফাল পিঁয়াজ। জলকীয়া অবিহনেতো আমাৰ চাটনি সম্পূৰ্ণই নহয়, গতিকে জলকীয়াকেইটাও দি ল'লোঁ আৰু এই ধনিয়া পাতখিনি মই মিহি মিহিকৈ কটাৰী এখনেৰে কুটি ল'লোঁ। চাটনি বনোৱা জাৰটোত এইখিনি দি দিলে যাতে সহজতে পিছা যায়, সেইকাৰণে মই কাটি লৈছোঁ। এয়া মই এতিয়া চাটনি বনোৱা জাৰটোত ধনিয়াখিনি অলপ অলপকৈ দি ল'ম। ধনিয়াখিনি দি লোৱাৰ পিছত মই ইয়াত জলকীয়াকেইটাও দি লৈছোঁ। আপোনালোকে জলকীয়া যদি বেছিকৈ খায় তেতিয়াহ'লে ইয়াৰ পৰিমাণটো অলপ বঢ়াই দিব পাৰে। এতিয়া নহৰু কেইফুটাও মই দি ল'লোঁ আৰু পিঁয়াজ ফাল মিহি মিহিকৈ কুটি দিলোঁ। দেখিছেনে মই কিদৰে কুটি দিছোঁ। এতিয়া চাটনি বনোৱা জাৰটো মই মিক্সিটোত দি দিলোঁ আৰু ঢাকনিখন লগাই দিলোঁ। মিক্সিটো অন কৰি দিলোঁ। এয়া চাটনি পিচিবলৈ এয়া আধা পিছা হৈছে। আধা পিছা হৈ থাকোঁতে ইয়াত মই বিলাহীখিনি অলপ অলপকৈ দি যাম। বিলাহীখিনি অলপ অলপকৈ দি গৈছোঁ। পুনৰ ঢাকনিখন লগাই আৰু এবাৰ এয়া আধা আধি আমাৰ পিছা হৈয়ে গৈছে। এতিয়া মই ইয়াত 1 চামুচ নিমখ দিম। এয়া নিমখ 1 চামুচ দি দিছোঁ। নিমখ চামুচ দি পুনৰ ঢাকনিখন লগাই আৰু এবাৰ পিচি ল'ম। এয়া আমাৰ চাটনি ৰেডি হৈয়ে গৈছে। এই চাটনি আপোনালোকে গৰম গৰম ভাতৰ লগত, পকৰীৰ লগত নতুবা লুচিৰ লগতো খাব পাৰে। আপোনালোকে বনাই খাবচোন। এই চাটনি খুব সোৱাদ ভৰা হয়। মইতো ঘৰত সদায় বনাওঁ বুলি ক'লেও ভুল নহ'ব। তেতিয়াহ'লে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।